গৰ্ভৱতী হ'বলৈ ভাৰতত আহে বিদেশৰ মহিলা। ভাৰতৰ এখন বিশেষ গাঁৱৰ পুৰুষৰ ওচৰলৈ গৰ্ভৱতী হ'বলৈ আহে বিদেশৰ মহিলা। কোটি টকাৰ বিনিময়ত ভাৰতৰ পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰে বিদেশৰ মহিলাই। কিন্তু কিয়? জানিবলৈ চাওক এই প্ৰতিবেদন। ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ সংস্কৃতি আৰু পৰম্পৰা আছে। ভাৰতৰ বিভিন্ন প্ৰান্তত যুগ যুগ ধৰি চলি অহা বহু নিয়ম নীতি আছে। ঠিক তেনেকৈ ভাৰতৰ এখন গাঁও, য'ত বিদেশী মহিলাই সন্তান লাভৰ বাবে সেই গাঁওখনৰ স্থানীয় পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ আহে। ভাৰতৰ বিভিন্ন স্থান ভ্ৰমণ কৰিবলৈ প্ৰতি বছৰে হাজাৰ হাজাৰ বিদেশী নাগৰিক আহে। কিন্তু ভাৰতৰ এনে এখন গাঁও আছে, য'ত আধুনিক সভ্যতাৰ পোহৰ এতিয়াও পৰা নাই। কিন্তু সেই গাঁওখনলৈ বহু বিদেশী মহিলাই যৌন সম্পৰ্ক স্থাপন কৰিবলৈ আহে। কাৰ্গিলৰ পৰা প্ৰায় 70 কিলোমিটাৰ নিলগৰ লাডাখত অৱস্থিত এই গাঁওখন। বুৰঞ্জীৰ মতে ভাৰতীয় পুৰুষৰ হাতত পৰাস্ত হৈ মহান আলেকজেণ্ডাৰ যেতিয়া উভতি গৈছিল, তেতিয়া তেওঁৰ সৈন্যবাহিনীৰ কিছু অংশ এই গাঁৱতে থাকি গৈছিল। পিছলৈ এই গাঁৱত বসবাস কৰা লোকসকলক ব্ৰক্ৰূপা জনগোষ্ঠীৰ সদস্য বুলি জনা গৈছিল। তেওঁলোকক আলেকজেণ্ডাৰৰ বংশধৰ বুলিও গণ্য কৰা হয়, আৰু সেইবাবেই এই গাঁওখনৰ নাম আৰ্য উপত্যকা বা আৰ্য বেলি হৈ পৰিল। আমি সকলোৱে আলেকজেণ্ডাৰৰ সাহস আৰু শক্তিৰ বিষয়ে জানো। আলেকজেণ্ডাৰ দি গ্ৰেট আছিল। তেওঁ এজন ওখ, পুৰুষসুলভ আৰু সফল পুৰুষ আছিল। তেওঁৰ চেহেৰা আছিল গোল আৰু ৰঙীন, জোঙা আছিল নাক, সোণালী আছিল চুলি আৰু চকু নীলা আছিল। ইউৰোপৰ পৰা অহা মহিলাসকলে বিশ্বাস কৰে যে তেওঁৰ সাহসী সৈন্যসকলৰ শৰীৰতো আলেকজেণ্ডাৰৰ দৰে একে তেজ বৈ আছে। সেয়েহে মহান আলেকজেণ্ডাৰৰ দৰে সন্তান জন্ম দিয়াৰ আশাত ইউৰোপীয় মহিলাসকল এই গাঁওখনলৈ আহে। কাৰণ তেওঁলোকে বিশ্বাস যে যদি তেওঁলোকে ইয়াৰ পুৰুষৰ লগত সংগম কৰে, তেন্তে তেওঁলোকৰ সন্তান আলেকজেণ্ডাৰৰ দৰে হ'ব। যেতিয়া ইউৰোপীয়ান মহিলাসকলে এই গাঁৱৰ পুৰুষৰ লগত যৌন সম্পৰ্ক স্থাপন কৰি গৰ্ভৱতী হয়, তেতিয়া তেওঁলোকে বিনা চৰ্তে নিজৰ দেশলৈ উভতি যায়। উল্লেখযোগ্য যে আৰ্যবেলি নামৰ এই অঞ্চলটো 5খন গাঁও মিলি গঠিত হৈছে। এই 5খন গাঁৱৰ সমাহাৰক আৰ্যবেলি বুলি জনা যায়। এই অঞ্চলটোত সম্প্ৰতি আৰ্য জনগোষ্ঠীৰ প্ৰায় 2000ৰো অধিক লোক বসবাস কৰে। আমাৰ তুলনাত এই জনগোষ্ঠীৰ সাজ পোছাক আৰু খোৱা বোৱাৰ ধৰণ যথেষ্ট বেলেগ। আজি কিছু বছৰৰ পৰা অঞ্চলটোত বিদেশী আহি যৌন সম্পৰ্ক স্থাপন কৰাটো এটা ব্যৱসায়ত পৰিণত হৈছে। ক্ৰমাৎ এই অঞ্চলৰ জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পাইছে, যাৰ বাবে লাডাখৰ এই উপত্যকাৰ আশে পাশে পৰ্যটনৰো বিকাশ ঘটিছে। নিউজ ডেস্ক AN24।